জয় জোহাৰ জয় আদিবাসী গাইজ সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু আমাৰ অসমত এতিয়া বৰ্তমান বহুত হাল্লা হৈ আছে যোনটো এটি কুলি দুটি পাত নামৰ আঁচনিখন আমাৰ চৰকাৰে আমাৰ আদিবাসী মহিলাসকলক দিছে। কিছুমান মানুহে উত্থাপন কৰি আছে কি যে PFৰ পৰা পইচাটো কাটি আছে বুলি কিনে। আজি দুধ কা দুধ পানী কা পানী কৰি দিম, ঠিক আছে। খালি ভিডিঅ'টো সম্পূৰ্ণ চাব আপোনালোকে। যদি চৰকাৰে যদি আমাৰ PFৰ পৰা যদি পইচা কাটি কিনে যদি আমাকে দিছে তেনেহ'লে আমি গম পাম কেনেকুৱা। মেইন কথাটো হ'ল UN নাম্বাৰ সকলো মানুহৰেই আছে, ঠিক আছে। আজিকালি ছ'চিয়েল মিডিয়াৰ জামানা, কোনো 1 টকা খাব নোৱাৰে। আপোনালোকৰ 12 ডিজিটৰ যোনটো UN নাম্বাৰ আছে সেই UN নাম্বাৰটো আপোনালোকে বাগানৰ পৰা বিচাৰিব, কাৰণ নিজৰ নাম্বাৰ UN নাম্বাৰ এইটো নিজৰ অধিকাৰ, ঠিক আছে। আমাৰ গভৰ্ণমেণ্টৰ পৰা পইচা কাটে যোনটো সেইটো UN নাম্বাৰ বুলি কয়, সেই UN নাম্বাৰটো আপোনালোকে লৈ আহি কিনে আপোনাৰ যোনটো মোবাইল নম্বৰ লিংক কৰা আছে যদি আপোনালোকে যদি চেক কৰিব নোৱাৰে তেনেহ'লে দোকানত গৈ কিনে আপোনালোকে PF UN নাম্বাৰটো দি কিনে আপোনালোকে চেক কৰি চাব ক্লাইম ষ্টেটাছটো। যদি ক্লাইম ষ্টেটাছত যদি এপ্লাই কৰা হৈছে 5,000 টকা আৰু যদি তাতে শ্ব' কৰি আছে তেনেহ'লে গম পাব যে চৰকাৰে আমাৰ আদিবাসী মহিলাসকলৰ লগত স্কেম কৰিছে। কাৰণ PFৰ পৰা যদি পইচা দিব তো PFৰ পৰাইতো ওলাব ন পইচাটো। আমি চেক কৰিলেহে গম পাম। আমি হাৱাত ক'লেতো নহ'ব, চৰকাৰক দুখ দিলেও নহ'ব ন। চৰকাৰক দুখ দিলেও নহ'ব, আমি যদি নিজে চেক কৰিব পাৰোঁ তেনেহ'লে চৰকাৰক কিয় দুখ দিম। আমি আগত চাই ল'ম, আমাক প্ৰুফ লাগে ন। আপোনালোকে দোকানত যাই কিনে নিজৰ UN নাম্বাৰ 12 ডিজিটৰ PF নাম্বাৰটো লৈ কিনে যাব আৰু দোকানীজনক ক'ব যে আমাৰ PFটো চেক কৰি দিয়কচোন। তেওঁলোকে যদি PFটো চেক কৰি দিয়ে তাৰপিছত ক'ব ক্লাইম ষ্টেটাছটো চেক কৰি দিয়ক, এইটো বছৰত এইটো মাহত আমাৰ PF কিবা এপ্লাই হৈছে নেকি। তাতে ক্লাইম ষ্টেটাছত পূৰা হিষ্ট্ৰী থাকে, ঠিক আছে। তাতে আপোনালোকে সব গম পাই যাব। আপোনালোকৰ যদি 5,000 টকা যদি চৰকাৰে 5,000 টকা আপোনাৰ PFৰ পইচাৰ পৰাই যদি আপোনালোকক দিছে তাতে মেনশ্যন হৈ যাব। আৰু যদি তাতে দিছে তেনেহ'লে চৰকাৰে বহুত ডাঙৰ স্কেম কৰিছে আমাৰ লগত, ঠিক আছে। সকলো কথা আমি গম পাই যাম, আপোনালোকৰ টেনশ্যন ল'ব নালাগে। কিছুমানে কৈ আছে চৰকাৰে আমাৰ পইচা আমাক দিছে, বা কিছুমানে কৈ আছে চৰকাৰে নিজৰ হাততে দিছে। এইবিলাক একো ক'ব নালাগে। প্ৰথমত যেন আপোনালোকে PFটো চেক কৰক, তাৰপিছত দুধ কা দুধ পানী কা পানী হৈ যাব, ঠিক আছে। আপোনালোকে সোনকালে যাওক আৰু নিজৰ PF নাম্বাৰটো লৈ কিনে দোকানত যাওক। আৰু যদি কোনোবা যদি ঘৰত চেক কৰিব পাৰে, গাঁও ঘৰত যদি কোনোবা এনেকুৱা ল'ৰাও আছে, কাৰণ মই নিজে PFৰ কাম কৰোঁতো মই নিজেই গম পাওঁ, ঠিক আছে। মই বহুত মানুহ PF এপ্লাই কৰি দিছোঁ। আৰু নিজৰ যদি আমাৰ PF কোনোবা ওলাব নোৱাৰে, আপোনালোকৰ এটি কুলি দুটি পাত নামৰ যোনটো আঁচনিখনৰ ফৰ্ম আছিলে তাতে UN নাম্বাৰটো মানে মেনশ্যন আছিলে, ঠিক আছে। আৰু কিছুমান মই জনামতে আৰু বিনা OTPত কোনো PF এপ্লাই কৰিব নোৱাৰে। আপোনালোকৰ যদি মোবাইল নম্বৰত যদি OTP যদি লৈছে তেতিয়াহে এপ্লাই কৰিব পাৰিব। যদি OTP লোৱা নাই তেনেহ'লে কোনো এপ্লাই কৰিব নোৱাৰে, এইটো গেৰেণ্টি দি আছোঁ মই, ঠিক আছে। তথাপিও আপোনালোকে এবাৰ যাই কিনে দোকানত চেক কৰি চাওক কি মছলা আছে। ভাই চৰকাৰৰ কথাটো যেন কিবা এটা হ'ব পাৰে পিছত, আপোনালোকে মন সন্তুষ্ট কৰিবৰ কাৰণে এবাৰ গৈ কিনে দোকানত চেক কৰক। যদি 5,000 টকা যদি উইথড্ৰল হৈ গৈছে তেনেহ'লে গম পাব যে চৰকাৰে আমাৰ লগত স্কেম কৰিছে। ভয় খাব নালাগে। প্ৰত্যেকটো গাঁৱত এনেকুৱা ল'ৰা আছে যোনে PF চেক কৰিব পাৰে, এপ্লাই কৰিব পাৰে। আপোনালোকে তাতেও যাব পাৰে, নহ'লে দোকানতো যাব পাৰে, ঠিক আছে। ভয় কৰিব নালাগে। আজি দুধ কা দুধ পানী কা পানী হৈ যাব, দুধ কা দুধ পানী কা পানী হৈ যাব। যদি তাতে 5,000 টকা যদি মেনশ্যন আছে তেনেহ'লে বিজেপি চৰকাৰ বহুত ডাঙৰ ধোকা দিছে আমাক। আৰু যদি তাতে 5,000 টকা মেনশ্যন নাই তেনেহ'লে বিজেপি চৰকাৰে আমাক ধোকা দিয়া নাই বুলি আমি ভাবিম। জয় বীৰ বিৰচা মুণ্ডা। আপোনালোকে পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে এই ভিডিঅ'টো সকলো মহিলা আদিবাসীৰ ওচৰত পাই যায়। মই যিহেতু নিজেই আদিবাসী ল'ৰা হয়, মোৰ গাঁৱতো মই এইবাৰ চেক কৰিম বাৰু। মই এতিয়া বৰ্তমান গাঁৱত নাই, মই ঘৰত গ'লে চেক কৰিম মই, ঠিক আছে। পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। জয় বীৰ বিৰচা মুণ্ডা।